নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। যিহেতু আজি বতৰটো ঠাণ্ডা, লগৰ দুজনমানৰ সৈতে ৰুটিকে খোৱা কথা ভাবিলোঁ। সদায় ৰুটি মাংসই খোৱা হয়। আজি আমি নিজৰ মনতে ভাবি লৈ নতুন এটা পদ্ধতি উলিয়াইছোঁ। আমিনো কিহে খাইছোঁ আপোনালোকে চাই এনজয় কৰক। আমি এতিয়া জলকীয়া কাটি ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ আৰু বিলাহী কাটি ল'লোঁ। এতিয়া আমি বৰ্তমান ডিম ভাঙিব লৈছোঁ। ডিমনো কেনেকৈ ভাজিছোঁ আপোনালোকে চাই লওক। আৰু কিছুমানে বিলাহীৰ পৰিমাণ বেছি দিও খাব পাৰে আৰু কিছুমানে কম দিও খাব পাৰে। সেইটোৰ পৰা আমি আমাৰ নিজৰ মতে লৈছোঁ। আপোনালোকে আপোনালোকৰ মতে নিজে লৈ ল'ব বাছি। এতিয়া বৰ্তমান আমি ভাজিব লৈছোঁ। আমি জলকীয়া পৰিমাণটো আমি কমাই লৈছোঁ। আপোনালোকে বেছিকৈ দি ল'ব পাৰে আৰু কমাই ল'ব পাৰে। ডিমখিনি কেৰাহীত দিয়া হৈ গ'ল। কালাৰটো দেখিছে নহয়, কিমান মজা আহিছে। আমিও খাই চালেহে ক'ব পাৰিম কেনেকুৱা হৈছে। আপোনালোকেও ঘৰত বনাই চাবচোন এনেকৈ কেতিয়াবা, কেনেকুৱা হয় কমেণ্টত জনাব। দেখিছেই আমি এনেকৈ শুকান কৰি ল'লোঁ। আপোনালোকেও যদি কেতিয়াবা খাবলৈ মন যায়, এনেকৈ বনাই ঘৰত ট্ৰাই কৰি চাব পাৰে। আপোনালোকেও কিন্তু এনেকৈ ডলাত নিহে খাব লাগিব। বেলেগত নি যদি খায় ন, তেনেহ'লে ইণ্টাৰেষ্টটো নাপাব। এনেকৈ ডলাত লৈ যাব, ধুনীয়াকৈ বহিব। আমি যেনেকৈ খাইছোঁ দেখিছে নহয়, এনেকৈ এটা এটাকৈ লৈ ল'ব।